হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া বেলি মাৰ যাবৰ হ'ল। ইফালে আমাৰ ঘৰতো আহি পালে আলহী। এয়া আহিছে বঙাইগাঁৱৰ পৰা। এয়া হ'ল জিন্তু আৰু মাইনা। ইহঁত দুয়োটাকে আমি কোচত লৈ লৈ ডাঙৰ কৰা। আৰু এতিয়া সিহঁতে ইমান ডাঙৰ হৈ গ'ল, অকলে তেজপুৰ আহিব পৰা হ'ল। আৰু সিহঁতে আহিব বুলি গম পাই দেউতাই ধুনীয়াকৈ ভেলাঘৰ এটা বনাই থৈছিলে। আৰু আমি ভাবিলোঁ আজি সন্ধিয়া ইয়াতে অকণ আড্ডা দিওঁ, ধুনীয়াকৈ মেগী খাই খাই। আৰু তেজপুৰ আহিছে যেতিয়া তেজপুৰ নুফুৰালে কেনেকৈ হ'ব। আৰু সেইকাৰণে আমি প্ৰথমতে গ'লোঁ মহাভৈৰৱ, আৰু তাৰপিছত এয়া চিত্ৰলেখা উদ্যান, যিখন আমি কল পাৰ্ক বুলি কওঁ। বিহুৰ বতৰৰ কাৰণে বৰ বিশেষ টাইম দিব নোৱাৰিলোঁ সিহঁতক। বাৰু যি কি নহওক, উৎপাতকৈ হ'লেও গোটেইকেইখন ঠাই অকণ অকণকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সিহঁতেও কিন্তু বহুত এনজয় কৰিলোঁ। ইফালে যিহেতু বিহুৰ বতৰ, ঘৰত বহুত কাম, তাৰ মাজতে পটাপট জেগাবোৰ দেখুৱাই আছিলোঁ। আৰু ইয়াৰ পিছত লৈ গ'লোঁ সিহঁতক অগ্নিগড়লৈ। সিহঁতে আগৰ পৰা ভাবি আহিছিল অগ্নিগড় যাম বুলি, আৰু তেজপুৰ বুলি ক'লেতো অগ্নিগড় মেইন। আৰু তাৰপিছত সিহঁতক লৈ আহিলোঁ চিধাই খাবলৈ বুলি। আৰু যিখিনি আমাৰ তেজপুৰ ভিউৱাৰ্ছ, ইয়াত কোনে কোনে খায় কমেণ্ট এটা কৰি জনাবচোন।